ৰাজ্যৰ প্ৰজাসকলে কিমান দুৰ্ভোগ ভুগিব লাগে সেই কথা চিন্তা কৰাৰ সময় আহি পৰিছে তাৰমানে এতিয়ালৈকে ছজনকৈ স্বৰ্গদেউ ষড়যন্ত্ৰ কৰি হত্যা কৰা হ'ল আৰু এই ষড়যন্ত্ৰ স্বামী হৈছে আতংকুলা কৰাই দেৱেলা হাজৰিকাৰ দৰে বিষয়া আনকি নলীয়া পাতত শুই থকা স্বৰ্গদেউকো বিষয়ে হত্যা কৰা হৈছে প্ৰতিখন ৰণত জিকাৰ পাছত আমাৰ ৰাজ্যত এনেকুৱা ধৰণৰ অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে এইবাৰ যেনিবা খুব চলিছে ক্ষমতাৰ নে নিষ্ঠুৰ লালু খাই যে আহোম ৰাজ্যৰ ভেটিকে এদিন ওচৰত কৰি পেলাব এই কথা কোনেও চিন্তাই কৰা নাই তেনে কিবা চিন্তা কৰা নিমিত্তে আমি আপোনাৰ কাষলৈ আহিছোঁ বৰগোহাঁই দেউতা আপোনাৰ দৰে সঁচা অৰ্থত দেশক ভাল পোৱা বিষয়াই নবচাৰে এই আহোম ৰাজ্যৰ নিস্তাৰ নাই আমি অতি সোনকালে এনে এজন স্বৰ্গদেউৰ সন্ধান কৰিব লাগিব যিয়ে ৰাজধৰ্ম পালন কৰিব জানে আৰু সমাজ চক্ৰান্তকাৰীক উচিত শাস্তিও দিব জানে তেনে কাৰোবাৰ ঠিকনা আছে নেকি আপোনাৰ হাতত যি সঁচা অৰ্থত স্বৰ্গদেউৰ আসনত বহিবলৈ উপযুক্ত হয় দুমকুমীয়া কৈলৰ গোবৰ কোঁৱৰৰ পুত্ৰ গদাপাণি কোঁৱৰৰ নাম বৰকৈ শুনি আছে তেওঁ বোলে অতি বাহুবলী অতি পৰাক্ৰমী ডাঙৰীয়াই ঠিকেই শুনিছে সঁচাকৈ মহাশক্তিধৰ তেওঁ শুনিছো তেওঁৰ অধীনত থকা 4 বছৰ ধৰি এবাৰ বলীয়া বনৰীয়া মহ এটাই উপদ্ৰৱ চলাইছে আৰু সেই মহটোৰ সতে অকলেই হেনো যুঁজ দিছিল আমাৰ কোঁৱৰে এই যুঁজখন চাবলৈ সিদিনা চাৰিঙৰ সকলোৱে ভিৰ কৰিছিল দীঘলীয়া যুঁজৰ অন্তত কোঁৱৰৰ পৰাক্ৰমৰ ওচৰত হাৰ মাৰিবলৈ বাধ্য হয় সেই ভয়ানক অন্য জন্তুটোৱে এই খোৱা বোৱাটো হেনো গদাপাণি কোঁৱৰ ৰাজকীয় ডাঙৰীয়াই দুটাকৈ হাঁহ এসাঁজত খায় এটা হৰিণ বহুত অকলেই খাব পাৰে গোটাই গোটাই আন বছৰত তেওঁ হৰিণৰ পৰাক্ৰমী কিনা শুনিলো তেওঁ জঁপিয়াই থাপ মাৰি এটা অবিশ্বাস চৰাই ধৰিছে যিয়ে এই দৃশ্য দেখিছে তেওঁলোকে ক'ব খোজে যে গদাপাণিয়ে কিবা যাদু মন্ত্ৰ নাই তেনেকুৱা ধৰণৰ একো কথা নহয় তেওঁ আচলতে অতি সাহসী আৰু পৰাক্ৰমী সেইকাৰণে এনেবোৰ কাম কৰিবলৈ সমৰ্থ হৈছে আমি যদি তেওঁৰ পিতৃ গোবৰ কোঁৱৰকে স্বৰ্গদেউ কৰাৰ কথা ভাবোঁ তেনেহ'লে তেওঁৰ নিৰাপত্তাৰ বাবে আমি গদাপাণি কোঁৱৰকে নিয়োগ কৰিব পাৰোঁ স্বৰ্গদেউৰ আসনখন ৰক্ষা কৰিবৰ কাৰণে গদাপাণি কোঁৱৰৰ দৰে সঁচা অৰ্থত বীৰ পুৰুষৰহে প্ৰয়োজন ডাঙৰীয়াই সষ্টমকে চিন্তা কৰিছে গদাপাণি কোঁৱৰ থাকোঁতে আমি স্বৰ্গদেউক সুৰক্ষাক লৈ শংকিত হ'ব নালাগে জয়া কিবা কবি ডাঙৰীয়াসকল বহু পৰ বহিলে আইসকলক জলপানৰ আয়োজন কৰিবলৈ কম কৰি নেকি নাই নালাগে আমি আহোঁৱেই সন্ধিয়া নমাৰ আগতে আমি ৰাজধানী পাবগৈ লাগিব এইজনী মোৰ বৰ কিয় আমাৰ ঘৰখনৰ আটাই মনিতা এখন তাই ঘৰখনত নাথাকিলেই ঘৰখন একেবাৰে উদং হৈ পৰে ৰূপে গুণে জাতিষ্কাৰ আপোনাৰ কন্যা এসময়ত মোলাদা ঘূৰে যিদৰে আহোম ৰাৱণৰ মান ৰাখিছিল ঠিক তেনেদৰে আপোনাৰ জীয়ৰী অধীন ৰাখিব বিদায় এওঁলোক কি হৈছিল আপুনি ৰাজধানীত আকৌ কিবা সংকটৰ সৃষ্টি হৈছে নেকি নগৰীয়া অযোগ্যজনৰ হাতত যেতিয়া ক্ষমতাৰ ভাৰ অৰ্পণ কৰা হয় তেতিয়া একো একোখন দেশ একো একোটা সভ্যতা ধ্বংসৰ কৰা হাত পৰে আজি আহোম ৰাজ্যতও তেনে দুৰ্যোগৰে সন্মুখীন হৈছে আপোনালোকে ইমান দিনে এজন যোগ্য স্বৰ্গদেউ বিচাৰি উলিয়াব নোৱাৰিলে যে এয়াই আমাৰ দুৰ্ভাগ্য জয়া যোগ্যজনৰ অভাৱ নাই আমাৰ এই অসম দেশত তেওঁ বিষয়াসকলৰ খোৱা খবৰাই যোগ্যজনৰ সন্ধান কৰাত মূল হেঙাৰ হৈ থিয় দিছে ফলত কি হৈছে এজন বিষয়াই যদি নিজৰ পচন্দৰ কাৰোবাৰ কাটি ৰজা পাতিছে আনজন বিষয়াই সেই ৰজাজনক হত্যা কৰাৰ পাণ পাতিছে মুঠতে চৌদিশে অৰাজক পৰিৱেশ এই পৰিৱেশ দেখি ক'বলৈকে লাজ লগা হৈছে যে এইখন দেশ লাচিত বৰফুকনৰ দৰে বীৰ মোৰাদাসৰ দৰে বীৰাংগনাৰ দেশ এই মোৰাদাসৰ নামটো ক'ৰ পৰা শুনি আহিছো তেওঁলোকৰ আছিলে আপুনি কৈছোৱেই নহয় অসীম সাহসৰ অধিকাৰী আছিল সেইগৰাকী আহোম ৰমণী সকলোৱে বঙালৰ লগত যুঁজ দি আমাৰ দেশখনক উদ্ধাৰ কৰিছিল আৰু আজি সেই বঙালকে মাতি আনি বঙালৰ লগত সন্ধি কৰি গুৱাহাটীখন সিহঁতৰ হাতত অৰ্পণ কৰিব বিচৰা হৈছে সেইখন গুৱাহাটীকে ৰক্ষা কৰিবলৈ শৰাইঘাটৰ অংশ নাছিল জানো বীৰ লাচিতে নৰিয়া দেহাৰে নেতৃত্ব দি মোগলক পৰাভূত কৰিছিল আমাৰ বহু সৈন্যই আত্মবলিদান দি গুৱাহাটীখন ৰক্ষা কৰিছিল সেই বলিদান যেন আজি অৰ্থহীন হৈ গ'ল অথলে গ'ল লাচিতৰ সেই ত্যাগ কি আপত্তি কি হৈছিল গুৱাহাটীত
শৰাইঘাটৰ ৰণৰ পাছতেই গুৱাহাটীখনৰ সুৰক্ষাৰ ভাৰ অৰ্পণ কৰা হৈছিল লালুক গোলাপৰ ফুকনক। কিন্তু বঙাল সেনাৰ বলেৰ বলিয়ান হোৱাৰ মানসেৰে লালুকে মনে মনে সন্ধি কৰিছে বঙালৰ লগত। আনকি সংগোপনে গুৱাহাটীখন বঙালৰ হাতত তুলি দিয়াৰ পাল পাতিছে সেই লালুক গোলাই। আপুনি হ'ব নালাগে, একৈশ দুখোজ লৈ আগুৱাই আহিবলৈ গৈ আপোনালোকৰ প্ৰতিজন বঙাল আৰু ময়ো একৈশ দুখোজ পিছুৱাই লৈ যাব প্ৰতিগৰাকী আহোম সেনাক ৰাজধানী অভিমুখে। মই মোৰ পচন্দৰ পৰা এজনক সিংহাসনত বহোৱাম আৰু নিজ ইচ্ছামতে নচুৱাম আহোম শাসনৰ বাইক জুৰি।